ওদালগুৰি বিধানসভা সমষ্টিবাসী ৰাইজ, এইবাৰ ৪৬ নং ওদালগুৰি বিধানসভা সমষ্টিত UPPLৰ মনোনীত প্ৰাৰ্থী হিচাপে মই দীপেন বড়ো ট্ৰেক্টৰত ছবিত প্ৰতিদ্বন্দ্বিতা মই কৰিছোঁ আৰু মনোনয়ন পত্ৰ দাখিলৰ পিছত যোৱাকালিৰ পৰা আমি জোৰদাৰ প্ৰচাৰ অভিযানত আমি নামি পৰিছোঁ আৰু 1,70,000 ভোটাৰ ৰাইজৰ ওচৰত আমি বিভিন্ন গাঁৱে ভূঞে চহৰে নগৰে ভূটান পাহাৰৰ ফুডহিলছৰ পৰা আৰম্ভ কৰি লাউডুং শিৱপুৰ ভালুকমাৰীলৈকে মাছকটি দেইফাং তাৰাজুলিৰ পৰা আৰম্ভ কৰি হৰিশিঙালৈকে চাৰিওসীমা আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। মোৰ কাৰণে এইটো নতুন অভিজ্ঞতা আৰু আপোনালোকৰ যিখিনি হিয়া ভঙা আশীৰ্বাদ মৰম স্নেহ মোক যথেষ্ট সাহস আৰু শক্তি দিছে আৰু ইয়াৰ কাৰণে আজি ওদালগুৰিবাসী যিখিনি আমাৰ সমষ্টিবাসী ৰাইজ, সকলো স্তৰৰ ৰাইজ, সকলো ৰাইজৰ মুখত এটাই কথা, এইবাৰ আমি নতুন মুখৰ প্ৰাৰ্থীজনক আমি চাম। UPPL দল হৈ মই খেলিছোঁ যদিও ৰাইজৰ এটাই মতামত, এইবাৰ আমি দলক নাচাওঁ, এইবাৰ আমি BPF BJP কংগ্ৰেছ বা APB আন দলত যি দলতে নাথাকক কিয় এইবাৰ আমি দীপেন বড়োক সহায় কৰিম, আশীৰ্বাদ দিম। এই কথা সকলো স্তৰৰ ৰাইজত, নৱপ্ৰজন্মৰ মাজত যিসকল নতুন ভোটাৰ প্ৰথমবাৰৰ কাৰণে ভোটদান কৰিব, যিসকল ইয়াং ভোটাৰ তেওঁলোকে এটা যিখিনি নতুন জেনেৰেশ্যন তেওঁলোকৰ সপোন আছে, সেই সপোনটো বাস্তৱত ৰূপায়িত কৰা মোৰ সংকল্প। আৰু ইয়াৰ কাৰণে আজি প্ৰথমবাৰৰ কাৰণে মই ফেচবুক লাইভত আহিছোঁ আৰু ফেচবুকৰ লাইভৰ যোগেদি ওদালগুৰিবাসী ভোটাৰ ৰাইজৰ লগতে সমগ্ৰ বিটিয়াৰবাসী অসমবাসী ৰাইজক মই প্ৰাৰ্থী হিচাপে আপোনালোকক নমস্কাৰ, অভিনন্দন, ধন্যবাদ জনাইছোঁ। মোক আপোনালোকে নিজৰ পুত্ৰ সন্তান, আপোনালোকে মোক নিজৰ ভাই নিচিনাকৈ যি মৰম কৰিছে, ওদালগুৰিবাসী সমষ্টিবাসী আমাৰ বড়ো ৰাইজে হওক, গোৰ্খা ৰাইজে হওক, ইয়াত হিন্দীভাষী বেংগলী ৰাইজে হওক, অসমীয়া ৰাইজে হওক, ইয়াত থকা আমাৰ যিখিনি বিভিন্ন জাতি জনগোষ্ঠী, কোচ ৰাজবংশী সমাজ, আমাৰ চাওতাল আদিবাসী সমাজ, মাইনৰিটি সমাজ, ৰাভা যিখিনি মানে জনগোষ্ঠী আছে, সকলো জনগোষ্ঠীৰ এটাই মতামত যে এইবাৰ আমি নতুন মানুহক ভোট দিম আৰু সেই যি আশা, সেই আপোনালোকৰ যিখিনি আশীৰ্বাদ মোক যথেষ্ট সাহস দিছে, মই পুনৰ কৈছোঁ। আৰু ইয়াৰ কাৰণে ওদালগুৰি সমষ্টি পুনৰ নিৰ্মাণৰ কাৰণে শক্তিশালীভাৱে কাম কৰিবলৈ মই সদায় প্ৰস্তুত আছোঁ। 25টা বছৰ নিখিল বড়ো ছাত্ৰ সন্থাত মই আছিলোঁ, 3টা কাৰ্যকাল মই এপছু সভাপতি আছিলোঁ। বিভিন্ন ৰাইজক, বিভিন্ন সমাজক একত্ৰিতভাৱে 2000 শান্তি চুক্তি সম্পাদিত কৰা পৰাই য'ত প্ৰমোদ বড়ো ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, এপছু NDB শান্তি ঘূৰাই আনিলে, শান্তি এতিয়া বিৰাজমান আৰু এই শান্তিটো চিৰযুগমীয়া কৰিবৰ কাৰণে এপছুত থাকোঁতে আমি একেলগে আমি প্ৰায় 30টা সংগঠনে 26টা জাতি জনগোষ্ঠী একত্ৰিতভাৱে কাম কৰিছিল, য'ত কোনো বড়ো অনাবড়ো পৰিৱেশ নাই, য'ত কোনো ভাষাক লৈ বিভেদ নাই, য'ত ধৰ্মক লৈ কোনো বিভেদ নাই। তো আহি ছাত্ৰ সংগঠন, জাতীয় সংগঠনৰ দায়িত্ব মই বিদায় ল'লোঁ। এসময়ত শিক্ষকতা কৰিছিলোঁ, হাই ছেকেণ্ডাৰী ছাবজেক্ট টিচাৰ ইংৰাজী বিভাগত 5,000ৰো অধিক ছাত্ৰ ছাত্ৰীক মই পঢ়াবলৈ সুবিধা পাইছিলোঁ আৰু জাতি আৰু সমাজৰ সেৱাৰ স্বাৰ্থত মই ছাবজেক্ট টিচাৰৰ পদটো ৰিজাইন দিছিলোঁ আৰু আহি এতিয়া মই এই যে জাতীয় গধুৰ দায়িত্ব মই এইটো সমাধান কৰি পেলাই বা মানে বিদায় লৈ পেলাই এতিয়া মই সামাজিক ৰাজনৈতিক পথাৰলৈ আহিছোঁ। একমাত্ৰ ওদালগুৰিবাসী সমষ্টিবাসী ৰাইজৰ সেৱাৰ স্বাৰ্থত। জনসেৱা মোৰ পৰম ধৰ্ম।
বিটিআৰবাসীৰ স্বাৰ্থত অসমবাসীৰ স্বাৰ্থত তো ইয়াৰ কাৰণে প্ৰথমবাৰৰ কাৰণে মই ফেচবুক লাইভত আহিলোঁ আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ মই পাম আৰু নতুন প্ৰজন্মক প্ৰতিযোগিতামূলক পৰীক্ষা চাকৰি বাকৰি নিয়োগ নিযুক্তি সংস্থাপন ওদালগুৰিত মেডিকেল কলেজ এণ্ড হস্পিটেল স্থাপন কৰিব লাগে 2027 কথা দিছে চৰকাৰে আৰু যি চৰকাৰ নাহক কিয় আমি ইয়াত মেডিকেল কলেজ আৰু হস্পিটেল বনোৱাটো আমাৰ সংকল্প ওদালগুৰি কলেজ বিশ্ববিদ্যালয়টোলৈকে আমি উন্নত কৰিম কিয়নো কোকৰাঝাৰ কলেজ ইউনিভাৰ্চিটি হৈ গ'ল বঙাইগাঁও কলেজ ইউনিভাৰ্চিটি হৈ গ'ল কটন কলেজ এসময়ত এতিয়া কটন ইউনিভাৰ্চিটি ওদালগুৰি ইউনিভাৰ্চিটি কৰাটো আমাৰ সংকল্প ওদালগুৰিত ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণৰত আছে সেইখন আমি মুকলি কৰিম চুক্তি অনুযায়ী নাৰ্ছিং কলেজ আমি আম্বাগাঁৱত পাইছোঁ পলিটেকনিক পাইছোঁ আমি হৰিচিংগাত ওদালগুৰি স্পৰ্টছ একাডেমি আমি পাবলৈ সক্ষম হৈছোঁ NIT স্থাপন কৰিবলগীয়া আছে ট্ৰাইবেল ইউনিভাৰ্চিটি কেম্পাছ স্থাপন কৰিবলগীয়া আছে বহুখিনি কাম আছে যোনটো দ্বিতীয় কোকৰাঝাৰ এটা শিক্ষাৰ কেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিবলৈ আমি প্ৰস্তুত আৰু ইয়াৰ কাৰণে ভোটাৰ ৰাইজক মই আহ্বান জনাইছোঁ বহুতে দুখ প্ৰকাশ কৰিছে যে কৈছে যে আমাৰ অৰুণোদয় এই 6 মাহত কাটি দিলে 4,1200 টকা আমাৰ দৰিদ্ৰ দুখীয়া ৰাইজে আই মাতৃসকলে আমাৰ বাইদেউ আমাৰ মা আমাৰ ভণ্টিসকলে পাইছিল কিন্তু সেইটো কাটি দিলে কি কাৰণত কাটিলে কোনেও নাজানে নিম্নতম 4,1200 টকা PTC নতুন চৰকাৰ হাগ্ৰামা মহিলাৰী আৰু ৰিহন দৈমাৰী এই নতুন চৰকাৰ অহাৰ পিছত এইটো কাটাটো এটা লজ্জাজনক ঘটনা ৰাইজে দুখ পাইছে আৰু আমি কৈছোঁ যে ৰাইজক অধিকাৰ দিয়া ৰাইজক অৰুণোদয় প্ৰদান কৰা মহিলা উদ্যমিতা আঁচনি প্ৰদান কৰা ৰেচন কাৰ্ড প্ৰদান কৰা বা IOI ঘৰ প্ৰদান কৰাটো আমাৰ কৰ্তব্য কাৰণ গণতান্ত্ৰিক দেশত সকলোৱে এই অধিকাৰৰ পৰা তেওঁলোকে পোৱাৰ বা প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ এই অধিকাৰ পোৱাটো যোগ্য তো ইয়াৰ কাৰণে সকলো ৰাইজে এতিয়া আমাক আঁকোৱালি লৈছে আৰু এই কথাও স্পষ্ট ক'ম কেম্পেইনৰ মাজত বিভিন্ন ৰাইজক আমি লগ পাইছোঁ BPF দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে বৰ্তমানৰ ডেপুটি চিফ ৰিহন দৈমাৰী ডাঙৰীয়া আৰু তেওঁ 20টা বছৰ MLA আছিল 2টা কাৰ্যকাল তেওঁ মন্ত্ৰী আছিল আৰু পানী যোগান আঁচনি মন্ত্ৰী হিচাপে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী হিচাপে তেওঁ যি ধৰণে পানী প্ৰদান কৰিব লাগিছিল কাম কৰিব লাগিছিল তাত তেওঁ বিফল হৈছে এইটো ৰাইজৰ কথা আৰু কোনো স্কুল কলেজ তেওঁ নিৰ্মাণ নকৰিলে ওদালগুৰি কলেজখন পুৰণা আমাৰ মাজবাট সমষ্টিতে পৰে এই কথাটো লৈ পেলাই 2021 তেখেতক ৰাইজে প্ৰত্যাখ্যান কৰিছে ৰাইজে তেওঁক বিদায় দিছে পুনৰ আৰু 2021 তেওঁ নিৰ্বাচন জিকাৰ কোনো পৰিৱেশ নাই ইয়াতে আৰু BPFৰ মানুহবিলাকে কৈছে যে এইবাৰ আমি নতুন মানুহ জাতিৰ স্বাৰ্থত তেওঁ যিটো এটা ছেক্ৰিফাইচ কৰিলে দীপেন বড়োকে আমি ভোট দিম আমি ৰিহন দৈমাৰীক ডেপুটি চিফ হৈ থকাটো বিচাৰোঁ আৰু তেখেতে MLA হোৱাটো আমি নিবিচাৰোঁ কাৰণ তেওঁ 20টা বছৰ MLA আছিলে তো নতুনকৈ আৰু MLA হোৱাৰ কোনো যুক্তি নাই সেই কথাটো কৈছে ৰাইজে বিবেচনা কৰিব ৰাইজৰ হাতত এৰি দিছোঁ আপোনালোকৰ মৰম আপোনালোকৰ আশীৰ্বাদ মই লৈ এই ভোটৰ জয় যাত্ৰাত আমি আগবাঢ়িম আৰু EVMত আপোনালোকে মোক লগ পাব EVMত আপোনালোকে দেখা পাব সকলো ৰাইজক মই কৈছোঁ যে মোৰ চকুত চাওক মোৰ অন্তৰত চাওক আৰু এজন স্বচ্ছ নিকা আৰু সততা আৰু নিষ্ঠা সহকাৰে কাম কৰিবলৈ আহা আপোনালোকৰ পুত্ৰ আপোনালোকৰ সন্তান আপোনালোকৰ যি গৰাকী ভাই কাম কৰিব মন আহিছে ৰাইজে আদৰণি আনিছে আপোনালোকৰ হৈ মই কাম কৰিম EVMত 1 নম্বৰতে আপোনালোকে চিৰিয়েল নম্বৰ 1তে ট্ৰেক্টৰৰ চিন দেখা পাব দীপেন বড়োৰ নাম দেখা পাব 9 তাৰিখে ভোট যুদ্ধত আপোনালোকে মোৰ বিপুল ভোটত জয়যুক্ত কৰি পেলাই সকলো জাতি সকলো সমাজ সকলো ধৰ্মাৱলম্বী ভাষা ভাষীৰ ওদালগুৰি এই বিধানসভা সমষ্টি যে সন্মানজনক এটা বিধানসভা সমষ্টিত আপোনালোকে মোক জয়যুক্ত কৰি আপোনালোকৰ অধিকাৰৰ স্বাৰ্থ যাতে কাম কৰিবলৈ সুবিধা প্ৰদান কৰে তাৰ কাৰণে মই প্ৰথম এই ফাৰ্ষ্ট টাইম মই ফেচবুক লাইভত আহিলোঁ বিভিন্ন অঞ্চলৰ ৰাইজেও এইটো দেখা পাব আপোনালোকেও আশীৰ্বাদ কৰক অসমবাসীৰ বিভিন্ন অঞ্চলৰ ৰাইজে দেখা পাব আপোনালোকেও আশীৰ্বাদ কৰক আপোনালোকৰ আশীৰ্বাদে মোৰ সাহস প্ৰেৰণা
এই কথাটোলৈ মই আগবাঢ়িছোঁ আগন্তুক দিনত আৰু ফেচবুক লাইভত আহিম যিমান পাৰোঁ এই 10 দিনত আগন্তুক 10 দিনত গাঁৱে ভূঞে চুকে কোণে মই যাবলৈ চেষ্টা কৰিম সময় কম এৰিয়া বহুত জনসংখ্যাও বহুল তাৰ মাজতে কিছু অঞ্চল কিছু ঠাই ৰৈ যাবও পাৰে আপোনালোকে বেয়া নাপাব কিন্তু মই যাবলৈ ইচ্ছুক যোৱাটো মোৰ কৰ্তব্য প্ৰত্যেক ঘৰ প্ৰত্যেক পৰিয়াল প্ৰত্যেক গাঁৱত যোৱাটো মোৰ কৰ্তব্য সেই এটা আশা আৰু সংকল্প আপোনালোকৰ ওচৰত ৰাখি আপোনালোকৰ নিজৰ মানুহ বুলি যাতে প্ৰথমবাৰৰ কাৰণে মই ৰাজনীতিত আহিছোঁ আৰু মই নতুন হিচাপে সকলোকে মই একত্ৰিত কৰি পেলাই আগুৱাই যোৱাটো মোৰ সংকল্প এইখিনিয়ে ক'লোঁ ধন্যবাদ সকলো মৰম কৰক আশীৰ্বাদ দিয়ক খুলুমবাই